নাই কোকৰাঝাৰত প্ৰমোদ বড়ো পাত্তা নাপায়। সি ইয়াৰ এই তামোলপুৰৰ মানুহ হয়। তামোলপুৰতে সি নিজিকে, কোকৰাঝাৰত কেনেকৈ জিকিব? মই কৈছোঁ কোকৰাঝাৰত আমি আছোঁ, কি পাত্তা পাব প্ৰমোদে? মই কোকৰাঝাৰৰ মানুহ হয়, মইহে জানে কোকৰাঝাৰৰ পৰিৱেশ। সি তামোলপুৰতে নিজিকে, কোকৰাঝাৰত কেনেকৈ জিকিব য'ত আমি আছোঁ? 26ৰ পৰা 27খন পাম বুলি আজি কৈছে। এই প্ৰমোদ বড়োৰ কথাহে ৰাইজক খবৰ দিয়কচোন। আপুনি কওকচোন, পাই নাকি? আপোনাৰ অপিনিয়ন কি? প্ৰমোদ বড়ো 25-26টা পাই নাকি? এই অপিনিয়নটো লওকচোন ৰাইজৰ পৰা। ইয়াত মিটিঙত মেলা মানুহ আহিছে, মুছলিম আছে, বড়ো আছে, ৰাজবংশী আছে, বেংগলী আছে, শৰণীয়া আছে, গাৰো, ৰাভা, নাথযোগী আছে। ইহঁতৰ পৰা অপিনিয়নটো লওকচোন, কোনে কিমান পায়? প্ৰমোদ বড়ো 0। প্ৰমোদ বড়ো এই গৈবাৰী সমষ্টিটো হাৰিছে আৰু কোকৰাঝাৰতো পাত্তাই নাপায় সি। কোকৰাঝাৰত য'ত আমি আছোঁ কি পাত্তা পাব? তামোলপুৰতে পাৰা নাই সি আৰু কোকৰাঝাৰ গৈছে। এইবিলাক কি কয়? প্ৰমোদ বড়ো জাম্বা পূৰ্ব সি মানে খালি পইচাহে খাব জানে। সি কি জানে? পইচা বহুত মিলাই আছে বুলি কৈছে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োতো হিচাপ নাই। এইকাৰণে মই কৈছোঁ, আমাৰ ৰাইজক আমি জনাইছোঁ, প্ৰমোদ বড়োৰ পইচাটো খাবি, একো কৰিব নোৱাৰে, মই আছোঁ। হেলিকপ্টাৰ নচলিব নেকি? পইচা নাই বুলি যে কৈছে আপুনি। মোৰতো বাকী চলি আছে, ভাড়াটো আমি দিব পৰা নাই। তেল খৰচাটো আমি কোনো ৰকম এফালে বিচাৰি পেলাই কৰি আছোঁ, ৰাইজে দিছে। চলিব। যোৱাকালি যেনিবা এই ওদালগুৰিৰ পৰা অলপ দিছে, যোৱাকালি আজিও দিব। আজি যে আমাৰ কিবা পৰা অলপ দিব বুলি কৈ আছে, সেই যে খালেংদুৱাৰৰ পৰা অলপ দিব বুলি কৈছে। এনেকুৱাই তামোলপুৰতো দিব, ৰাইজে দি আছে, দেখা নাই। মেনিফেষ্টো যোৱাকালি প্ৰকাশ কৰিছে। 1 নম্বৰ এজেণ্ডাটো হ'ল সকলো জাতি জনগোষ্ঠীক মাটিৰ পাট্টা প্ৰদান কৰাটো 1 নম্বৰ এজেণ্ডা। গৈবাৰীত প্ৰমোদ বড়ো হাইষ্ট ভোটত মানে হাৰিব, সবচেয়ে হাইষ্ট ভোটত। প্ৰমোদ বড়ো 50,000 বাদ দিয়ে 50টাও নাপায় সি। কেইদিনমান যে হেলিকপ্টাৰ উৰালে প্ৰমোদ বড়োৱে, আপোনাক দেখা পাই ভয়তে উলিয়ালে নেকি? প্ৰমোদ বড়ো হেলিকপ্টাৰ দি ঘূৰি আছে, আমিও জানো, শুনিছোঁ। কিন্তু আমাৰ মিটিঙত অহা সকলোৱে হেলিকপ্টাৰ চাবৰ কাৰণে অহা নাই, DPF দলৰ মিটিঙৰ কাৰণে আহিছে। কিন্তু প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ গ'লেও হেলিকপ্টাৰ চোৱা মানুহ নাই। চন্দন ব্ৰহ্মতো হেলিকপ্টাৰো ঘূৰিছে, চাম পাব। চন্দন ব্ৰহ্ম ঠিক আছে দে। হা, মোৰ লগত কম্পেয়াৰ কৰা যায় চন্দনৰ কথা। চন্দন বিৰাট বেয়াকৈ হাৰিব, চাই থাকক। বেছি দিন নাই, 26 তাৰিখে আহক। 100% BPF চৰকাৰ গঠন কৰিব। নাই, এইটোতো নিজৰ কথা না। বিজেপিয়ে নিজৰ কথাটো কৈ লৈছে, এইটোতো কি ডাঙৰ কথা? চবে ক'ব আজি প্ৰমোদৰ যেনিবা কৈ আছে যে আমি চৰকাৰ কৰিম, কিন্তু অপিনিয়ন, পাব্লিক অপিনিয়নটো কি? বিশ্বজিৎ দৈমাৰী কোৱা কথাটো সি নিজৰ কথা, বিজেপিৰ কথা নহয়। কৈ ল'ব পাৰে বিশ্বজিৎ দৈমাৰী আমি BTC চিফ হ'ম বুলি, কিন্তু মই কৈছে বিশ্বজিৎ দৈমাৰী গমেই পোৱা নাই বিজেপিৰ পৰা যে তাক আমেৰিকা প্ৰেছিডেণ্ট বনাবৰ কাৰণে প্ৰস্তাৱ লৈ পেলাই আছে, সি গমেই পোৱা নাই। ভিতৰুৱাভাৱে বিজেপি দলে বিশ্বজিতক আমেৰিকাৰ প্ৰেছিডেণ্ট বনাবৰ কাৰণে সিদ্ধান্ত লোৱাই আছে, কিন্তু সি গম পোৱা নাই। সেইকাৰণে সি BTC চিফ হ'ব বুলি কৈ আছে। তাত BTC চিফ নহয়, আমেৰিকাৰ প্ৰেছিডেণ্ট।